আলোচনায় মৃতকৰ যিটো আমি সন্মান দিব লাগে সেই সন্মানটোৰ পৰিৱৰ্তে মৃতকৰ জীৱনক লৈ বহুত প্ৰশ্ন উত্থাপন হৈ পৰিব আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ জুনমনি ৰাভা বৰ্তমান জীয়াই নাই। অভিযোগ থাকিব কিন্তু তেখেতে অভিযোগৰ উত্তৰো দিব নোৱাৰিব। এজন মৃত মানুহৰ বিড়ম্বনা থাকে। গতিকে মই ভাবোঁ যে এগৰাকী মৃত ব্যক্তিক লৈ আমি এটাই আশা কৰিব লাগে যে তেখেত যাতে তেখেতৰ আত্মা সদ্গতি কামনা কৰে, তদন্ত নিৰপেক্ষ হয় আৰু সঁচাকৈয়ে যদি তেখেতৰ মৃত্যুত কিবা কাৰোবাৰ হাত আছে সি যাতে প্ৰকাশ পায়। CIDয়ে অত্যন্ত সুন্দৰভাৱে তদন্তৰ প্ৰক্ৰিয়া আগবঢ়াইছে। যদি পৰিয়াল কিবা কাৰণত ভাবে যে CID তদন্তত তেওঁলোক সন্তুষ্ট নহয়, যদি CBIলৈকেও দিব লাগে মই CBIলৈকেও দি দিম। কিন্তু মই মাতৃগৰাকীক এইটোৱে অনুৰোধ কৰিম যে অসম পুলিচে বা আমাৰ CID ডিপাৰ্টমেণ্টে নিৰপেক্ষভাৱে তদন্ত কৰিব, কাৰণ জুনমনি ৰাভাও অসম আৰক্ষীৰে বিষয়া আছিল। কিন্তু গোটেই ঘটনাটোৰ লগত বিভিন্ন ঘটনা জড়িত হৈ আছে, কিছু কথা মোকো জনোৱা হৈছে। সেইকাৰণে মই এই ঘটনাটোৰ ওপৰত বহুত বেছি মন্তব্য দিয়াৰ পৰা বিৰত আছোঁ, কাৰণ অভিযোগ প্ৰতি অভিযোগৰ উত্তৰ দিবলৈ যিহেতু মৃত ব্যক্তিগৰাকী আমাৰ মাজত জীৱিত হৈ থকা নাই। মই CIDকো অনুৰোধ কৰিম যে কোনোবা এটা সময়ত পৰিয়ালক মাতি আনি আমি কি তদন্ত কৰিছোঁ কৰা নাই পৰিয়ালক যাতে অৱগত কৰে, আৰু পৰিয়ালৰ যদি ক'ৰবাত অসন্তুষ্টি থাকে যে নহয় আমাৰ তদন্তত তেওঁলোক সন্তুষ্ট হ'ব পৰা নাই, দৰকাৰ হ'লে আমি CBIক দি দিয়াটো আমাৰ কোনো আপত্তি নাই। কাৰণ আমাৰ কোনোবা যদি দোষী তাক নিৰ্দোষী সজাবলগীয়া মোৰ কোনো কথা নাই। মই নিৰ্দোষীকো দোষী সজাবলগীয়া নাই, দোষীকো নিৰ্দোষী সজাবলগীয়া নাই। চাওক, লখিমপুৰ আৰু অসমৰ ৩-৪টা জেগাত নকল সোণৰ ব্যৱসায় আগৰ পৰা চলি আছিলে। যোৱা 2 বছৰত আমি ইয়াক বহুতখিনি নোহোৱা কৰিব পাৰিছোঁ। নকল নোট আৰু নকল সোণ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ এটা অঞ্চলত, গোটেই অঞ্চলত নহয়, সেই অঞ্চলটোত অজস্ৰ ঘটনা আগত ঘটি গৈছে। যোৱা 2 বছৰ ইমান ঘটিব পৰা নাই, কিন্তু আমি সম্পূৰ্ণ নিৰ্মূলো কৰিব পৰা নাই। কাৰণ নকল সোণ মানে সোণ নেদেখুৱায়। নকল সোণ মানে এটা চিমেণ্টেৰে বনোৱা নাও এখন মানুহক সোণ বুলি দেখুৱাই টকা সংগ্ৰহ কৰে। এইটো এটা 420 কাৰবাৰ এটা বেচিকেলি। ইয়াত কোনেও সোণ